নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি আহিছিলোঁ বেলতলা এখন পূজালৈ আৰু তাতে লগ পালোঁ বিশেষ এটা নাম পাৰ্টি আৰু এখেত হ'ল শ্ৰীমন্ত শংকৰদেৱ নাম পাৰ্টি আৰু এখেতসকলৰ ঘৰ হ'ল গণেশ নগৰত। খুব সুন্দৰ নাম গৈছে আৰু আমাৰ কৃষ্টি সংস্কৃতিত নামৰ অনবদ্য অৱদান আছে। শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা এই নামৰ আমাৰ সকলো পূজা পাতলতে ইয়াৰ সমাদৰ আৰু জনপ্ৰিয়তা যথেষ্ট বেছি আৰু সকলোৱে নাম কীৰ্তনক বিশেষভাৱে সন্মান কৰে। বিশেষভাৱে সমাদৃত হৈ আহিছে আমাৰ সমাজত এই নাম কীৰ্তন। আপোনালোকৰ কিমান বছৰ হ'ল বাৰু? বাইদেউ, আমি এই শ্ৰীমন্ত শংকৰদেৱ নাগৰা নাম দলটো হয় এইটো আজি 2006 চনৰ পৰা আমি কৰি আছোঁ। হয় আৰু তেতিয়াৰ পৰা আমি মানে পূৰ্ণাংগভাৱে ব্যৱসায়িকভাৱে এই নামৰ দলটো আমি কৰি আছোঁ। আচ্ছা, আৰু আপোনালোকৰ সদস্য কিমান আছে? আমাৰ শ্ৰীমন্ত শংকৰদেৱ নাগৰা নাম দলত আমি 18জন আমাৰ স্থায়ী সদস্য আছে। হয় তাৰপিছত কিছুমান সাময়িকভাৱে কোনোবা দিনা আহে, কোনোবা দিনা নাহে, তেনেকুৱা। কিন্তু আমি স্থায়ী সদস্য মানে 18জন। আপুনি চুইচটো ধৰি নাথাকিব, মাতটো নাহিব ধৰি থাকিলে। হয়, গ্ৰীণ জ্বলি আছে নে লাইটটো জ্বলি আছে? আৰু ইয়াৰ মাজতে এটা কথা সুধোঁ যে নাম প্ৰসংগ কৰি মানুহে জীৱন নিৰ্বাহ কৰিব পাৰেনে? এইটো এটা জীৱিকাৰ পথ হ'ব পাৰেনে? আচলতে নাম কীৰ্তন কৰি এইটো মানে ব্যৱসায়িক হিচাপে আমি এইটো কৰিব নোৱাৰোঁ। হয়, আচলতে আমাৰ সমাজত ধৰক আমি যিকোনো এটা অনুষ্ঠানতে প্ৰথমতে আমি নাম অনুষ্ঠান এটাক মাতোৱে আৰু তেওঁলোকে জীৱিকা হিচাপে লোৱাৰ পৰিৱেশ এটা এতিয়াও আমাৰ গঢ়ি উঠা নাই। সেইটো আচলতে অলপ দুখ লগা কথা, কাৰণ এই মানুহখিনিও এটা কষ্ট কৰে আৰু জীৱিকা নিৰ্বাহৰ যদি এটা পথ এই নাম কীৰ্তন কৰিও ওলায়, তেতিয়াহ'লে সেইটোও কিন্তু আমাৰ সামাজিক জীৱনৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ কথা হ'ব আৰু ভাল কথা হ'ব, নহয় হয় জানো? হয় 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 কাৰণ মানে চাওক, নাগৰা নামটোৰ ক্ষেত্ৰত এনেকুৱা এটা কথা যে আচলতে এইবিলাক লোকসংস্কৃতি, লোকবাস্য কলা, হয় এইবিলাক অশিক্ষিত মানুহবিলাকে হয়। মানে গোটেই দিনটো কাম কৰি আহি, খেতি পথাৰৰ পৰা আহি, প্ৰত্যেকে নিজৰ নিজৰ কামৰ পৰা আহি তেওঁলোকে মানে এই বৃত্তিটো কৰি আছিল। অশিক্ষিত মানুহৰ এটা অনুষ্ঠান আছিল এটা সময়ত। কিন্তু আজিকালি শিক্ষিত ব্যক্তিসকলে এই অনুষ্ঠানৰ লগত লাগি পৰিছে। এই লোকবাস্য কলাটোক সমৃদ্ধ কৰিবৰ কাৰণে বিভিন্নজনে চেষ্টা কৰিছে। তাৰ ফলত গোটেই সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠান হৈছে, নাগৰা নামৰ মানে জন্ম হৈছে। এতিয়া পুৰুষৰ পিছে পিছে এতিয়া মহিলা দলবিলাকো আগবাঢ়ি আগবাঢ়িছে, সেইটো কিন্তু খুব ভাল হৈছে আৰু নহয় জানো? এটা ইতিবাচক কথা। ইতিবাচক কথা। আৰু আমাৰ লোকবাদ্য, লোক সংস্কৃতি এটাৰ উত্তৰণ ঘটিছে। হয়, উত্তৰণ ঘটিছে, মানে বেছি জনপ্ৰিয় হৈ আহিছে। আগতে এইটো মানুহে আনুষ্ঠানিকভাৱে কিবা এটা নিয়ম লাগে, ঘৰুৱা কিবা এটা নিয়ম লাগে, সামাজিক কিবা এটা নিয়মত কৰিছিল। কিন্তু এতিয়া মানুহে কিছুমান এনজয়মেণ্টৰ কাৰণেও এই অনুষ্ঠানটো মাতে, এনেকুৱা ধৰণৰ হৈছে। গতিকে নাগৰা নামটোক এটা চামে কিন্তু প্ৰফেচনেল কৰিবৰ কাৰণে সক্ষম হৈছে। অৰ্থাৎ তেওঁলোকে নাগৰা নাম কৰিয়ে জীৱিকা অৰ্জন কৰিব পাৰিছে। সকলো কিন্তু নহয়, সেইটোৱে মই মানে জানিব খুজিছোঁ। কিন্তু একাংশহে পাৰিছে, সকলো কিন্তু সক্ষম হোৱা নাই। এটা মানে প্ৰতিযোগিতামুখী পৰিৱেশ হৈছে। এই প্ৰতিযোগিতাত যিবিলাকে ঠাউৰিব পাৰিছে সেইবিলাকে চাউল খাইছে, যিবিলাকে প্ৰতিযোগিতাত ঠাউৰিব পাৰে গতিকে যাৰ যোগ্যতা আছে তেওঁ আগবাঢ়ি গৈছে, তেনেকুৱাই কথা। আৰু আচলতে আৰু মানে কি কথাটো এনেকুৱা যে আপুনি যদি এইটোলৈ জীৱিকা নিৰ্বাহ কৰিব পৰা নাই, তথাপিও আপুনি অন্তৰত ভক্তি আৰু বিশ্বাস ৰাখি আপুনি অনুষ্ঠানটোক জীয়াই ৰাখিছে, সেইটোও কিন্তু ডাঙৰ কথা, সেইটোও গুৰুত্বপূৰ্ণ কথা। কাৰণ এই লোককৃষ্টি যদি জীয়াই নাথাকে, আমাৰ কিন্তু এটা ডাঙৰ ক্ষতি হ'ব সমাজ জীৱনৰ, হয়নে নহয়? গতিকে সকলোৰে উত্তৰ কামনা কৰিলোঁ আৰু শংকৰদেৱ নাম পাৰ্টিয়ে যাতে আগলৈ আৰু সুন্দৰ সুন্দৰ নাম প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে শুভেচ্ছা জনালোঁ। সকলোৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু নাম মই অকণমান লৈছোঁ আপোনালোকৰ, মই নিশ্চয় সেইখিনি দেখাম। বাইদেউ, এইখিনিতে আমাৰ পৰিচয়টো দিছোঁ। আৰু মোৰ নাম হেমন্ত ৰাজবংশী, আৰু আমাৰ দলৰ এখেত পৰিচালক, এখেত আমাৰ ওচৰতে বহি আছে ইফালে। কি নাম ইফালে বাইদেউ কৰুণা কলিতা। শংকৰদেৱ নাম দলৰ আমাৰ গোটেই দলটোৰ পৰিচালক হিচাপে এওঁ আছে।
আৰু এই ঢোলত কোন আছেনো মই বহুত এওঁ নাগৰু বুলি কয় আমাৰ এইটো হা। নাগাৰাত যিজন থাকে নাগৰু নাগৰু। এওঁ প্ৰথম নাগৰু আন আচ্ছা। এজন নাগৰু আছে আমাৰ অতুল কাকতি অতুল আন এগৰাকী কাকতি। নাগৰু আছে আমাৰ কি ভাইটি তোমাৰ নাম কি হিৰণ্য দাস হিৰণ্য দাস আমাৰ তিনিজন নাগৰু আছে আৰু বাকী তালৈ আছে আমাৰ দীপক আছে লগত দিলীপ বৰ্মন আছে কৈলাশ বৰ্মন আছে আমাৰ লগৰ এইসকল আছে চক্ৰধৰ পাঠক আছে যতীন ডেকা এইসকল আমাৰ পালি বিভিন্নজন আমাৰ মানে পালি আছে এজন নাৰায়ণ তালুকদাৰ আমাৰ পালি আছে গতিকে বহুত ভাল লাগিল সকলোকে লগ পাই আৰু হয় বাইদেউ। এনেদৰে আমাৰ কৃষ্টি আমাৰ লোক সংস্কৃতিক আপোনালোকে আগবঢ়াই লৈ যাওক আৰু সুস্বাস্থ্য আৰু দীৰ্ঘজীৱী হৈ থাকক বাইদেউ বহুত। আপোনাৰো দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বিশেষকৈ কি আপোনাৰ যিটো চেনেল একদম অসমৰ মানুহৰ মাজত বহুত জনপ্ৰিয় আপুনি যে এই যে প্ৰত্যেকটো সময়ৰ পৰিৱৰ্তনৰ লগে লগে আপুনি টপিকবিলাক আগবঢ়াই দিয়ে আমি নজনা কথাবিলাক শিকিব পাৰোঁ সেইকাৰণে আপুনি আৰু জনপ্ৰিয় হওক আপোনাৰ চেনেলটো জনপ্ৰিয় হওক আমি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাগে ধন্যবাদ বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ বাইদেউ